স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আৰু আজি হৈছে 19 নৱেম্বৰ আৰু আজি হৈছে এটা বিশেষ দিন। ক'ব নালাগে, মই গম পাইছোঁ আপোনালোকৰ গম পাইছে বিশেষ দিনটো। আজি হৈছে মানে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া ক্ৰিকেটৰ আজি ফাইনেল মেটচখন আছে, মানে ICC কাপৰ মানে আজি ফাইনেল মেটচখন। তো এতিয়া তাকেতো আমি খেলা চাই আছোঁ দুপৰীয়াৰ পৰা। এতিয়া লাহে লাহে সন্ধিয়াও হৈ আহিছে। বৰ্তমানলৈ অংশ কাটি গৈছে উইকেট 4টা উইকেট গৈছে আৰু ৰান কিমানমান হ'ল? ৰান 167 মান হৈছে। তো গাইছ গমটো পাইছি, আপোনালোকে চাই আছে নিশ্চয়। তো মানে বহুত ভয় লগা কণ্ডিশ্যন হৈছে, কাৰণ গাইছ এই 30 অভাৰ যোৱাৰ পিছতে 4টা উইকেট গৈছে। বহুত এটা ভয় লগা কাণ্ড হৈছে। তো যি কি নহওক বাৰু, বিশ্বাস এটা আছে ইণ্ডিয়া জয় হ'ব বুলি। আৰু ৰাতি বোলে ক'ৰবাত পৰ্দাও লগাৰ প্লেন আছে, আৰু যদি লাগাই আপোনালোকক দেখাম, পৰ্দাত চাম। আৰু আমিও ভাবিছিলোঁ পৰ্দা এখন লাগাম বুলি, কিন্তু গাইছ আমি মণিটকটো বিচাৰি নাপালোঁ। তো মণিটকটো নহ'লেতো পৰ্দা লগাৰ ধেমালি নহয়, তো সেইকাৰণে নহ'ল দিয়ক আমাৰ। তো এতিয়া আমাৰ নৰ্থ ইষ্ট চকত বোলে কিবা চকৰ বাহিৰত মানে ৰাজহুৱাকৈ বোলে কিবা টিভি লগাই দিছে, চবেই বোলে তাতে চাই আছে। বলকচোন আমিও তাতে চাব যাওঁ, কিমাননো আৰু ঘৰত বহি টিভিত চাব, বলক তাতে চাওঁ না কি অংশু? তো এয়া আহিবানো চাওক, আৰু চাওক এইটো টিভি লগাই দিছে, মানে টিভিটো অমলাই দিছে ইয়াতে, পূৰা একদম ডিছকানেকশ্যন দি দিছে। আৰু এইফালে পূৰা একদম মানুহ খেলছোঁ, আৰু এইফালে ৰাস্তাৰ মানুহো চাই যাই আছে। দে আৰু চবেই চাওঁ, আমিও চাব লাগে, ৰাস্তাৰ মানুহো চা এই খেলা। जोड़ी जब होती है तो फिर बॉलर को भी एडजस्ट करनी पड़ती है, उनकी लाइन उनकी लेंथ। তো গাইছ এনেকৈ খেলা চলি আছে, আৰু 4টাৰ পৰা 5টা হৈ গ'ল। মানে কেনেকুৱা লাগিছে আজি, মনটো বহুত বেছি বেয়া, মানে হাৰিব যেন লাগিছে দক। আৰু মানে কি ক'ম, আৰু আশা নাই আজি ইণ্ডিয়াৰ, মানে এইফালে পূৰা একদম চবেই চাই আছে। তেনেকৈ ৰাইজৰ মাজত লগোৱা টিভিত মানে চকত চাই কিনে আহিলোঁ খেলা। আৰু এতিয়া মানে আমাৰ গাঁও পালোঁ, আৰু ইয়াত মানে সেই হাল্লা কৰি আছে শুনছি না, পূৰা একদম তাতো খেলা চাই আছোঁ। বলক একেলগে লগ লাগি হাল্লা কৰি খেলাখন চাওঁ। মানে কিবা লগাইছে, পৰ্দা লগাইছে বোধ, গম নাপাওঁ। তো বলকচোন যাই কিনে চাওঁ। মোক মানে ফোন কৰি কিনে ক'লাক, খেলা দাদা, মানে মোক ফোন কৰি কিনে ক'লাক, আৰু জীয়েকে যা তো গৈছোঁ আমাৰ চুবুৰীতে। মানে মই আছিলোঁ চুকত না, তো আহি গৈছোঁ। আৰু গাইছ ইয়াতে কি কৰিছে জানে না, মই আপোনালোকক দেখাই আছোঁ, আপোনালোকক দেখালে কিবা হাঁহিও উঠিব, অলপমান কিবা ভালো লাগিব। কি কৰিছে গাইছ, DJ এটা আনিছে কৰবাই, বক্স এটা ডাঙৰ চাই, তাতে মানে কানেক্ট কৰি দিছে, কানেক্ট কৰি দি মোবাইলত চাই আছে। আৱাজটো জোৰে, কিন্তু হেৰিটো সৰু, মানে চব বস্তুটো সৰু। গাইছ মাথা মাৰিছে কিন্তু ইয়াতে চাউণ্ডটো জোৰকৈ শুনি কিনে। তো গাইছ দেখাই আছোঁ ৰ'ব, দেখিলে অলপমান হাঁহিও উঠিব, আপোনালোকৰ ভালো লাগিব। তো গাইছ এনেকৈ খেলাটো চলি আছে, আপোনালোকেতো গম পাইছে। 8টাকৈ উইকেট লৈ ল'লে, মানে বহুত বেছি বেয়া লাগি আছে। কি খেলা হৈছে নিজেও ক'ব নোৱাৰোঁ। কিন্তু গাইছ আমি এটা বস্তু কৰিলোঁ, পৰ্দা বহুত জেগাত লগোৱা কথা আছিল, কিন্তু মনিটাৰৰ অভাৱৰ কাৰণে পৰ্দা নহ'ল। তো এতিয়া মানে যি কি নহওক, আমি এটা কাম কৰিছোঁ। আমি কি কৰিছোঁ, মোৰ যিটো বক্স আছে, সেই বক্সটোত খেলা লগাই লৈ ৰাস্তাই ঘূৰি আহিছোঁ গাইছ। এইফালে আমাৰ কৌশিক কি কেনে হ'ব খেলা, শুনা নাপায়। এইফালে আমাৰ অংশ এইটো লৈ আছে ই, আৰু এইটো ঘূৰিয়ে দি অলপ শুনা নাপায়। আৰু এইটো কৌশিক কি কবি, বেয়া লাগিল, অৱস্থা বেয়া, 8টা উইকেট বিলাক খেলা, এতিয়া কি ক'ম। তাকেতো গাইছ মানে বহুত বেছি বেয়া লাগি আছে। তো তথাপিতো আৰু আমি অলপ মানে ফূৰ্তি কৰাৰ কাৰণে এইটো ওলাই লৈ আহিছোঁ। সেইফালে আমাৰ স্কুলৰ ফালেও সেই একে চেম কৰিছে, সিহঁতক দেখি মোৰ এইটো মনত পৰিল, সেইখন দেখাম ৰ'ব অলপ দেৰিকৈ। তো এতিয়া বৰ্তমান আমি ইয়াতে চাই লওক খেলাখন। কৌশিক বন্ধ কৰ খেলা, বন্ধ কৰ, নাচাওঁ যা, সেই মুৰা ঘণ্টা নাচাওঁ গাইছ খেলা। 9টাকৈ গেলে এটা নাবা আছে মাত্ৰ, নাচাওঁ মই খেলা, মই যাওঁ ইয়াৰ পাই। অংশু বস্তু লৈ আহিবি। ইটা গাইছ আমাৰ লাষ্ট ভৰসা স্বামী, সি যদি আজি নিবা পাৰে গাইছ, স্বামী আজি তোৰ খেলা দেখা যাব, চাম মানে কিমান মাৰিব পাৰা। 9টাকৈ গেলে গাইছে, তোৰতো যাবই গম পাওঁ, গোটাই দিবই আজি গম পাইছোঁ। তো গাইছ এতিয়া লাষ্ট ভৰসা আমাৰ স্বামী। তো স্বামী তই আজি 10টা আনি যা গাইছ, 10টা আনি আজি তই। তো আমাৰ গাঁৱৰ ল'ৰাকেইটা মিলি এই কৰিছে, এইটো চাওক মোবাইলত চাই আছে, কিন্তু চাউণ্ডটো চাওক ক'ত লগাই দিছে, মানে এনেকুৱা হৈ আছে। আৰু বৰ্তমান তলৰ ফালে ছেটিং হৈছে, মানে অকণমান পিছত কম্পিউটাৰত লাগি যাব, আৰু আমি তাত চাম। মানে এতিয়াতো ফাৰ্ষ্ট হাফ শেষেই হ'ল, তো আমি কম্পিউটাৰত চাম ছেকেণ্ড হাফ। গমটো পাইছে, পুনৰ আৰম্ভ হৈ গৈছে খেলা, মানে একদম পূৰা বহুত সময় জিৰণিৰ পিছত খেলা আৰম্ভ হৈছে। পূৰা একদম আমাৰ জমা মাৰাত লাগি গৈছে, মানে এইফালে কাৰণটো হ'ল উইকেট এটা নিছে গাইছ। তো নি আৰু গোটাই অলপ কৰি দি পিছ অভাৰতে, তাৰপিছত বঢ়িয়া হ'ব খেলা। মানে গাইছ 3টা গ'ল, 3টা গম লাগিব এতিয়া, মানে এতিয়া অলপমান উশাহটো ঘূৰি আহিছে গাইছ। তই ফূৰ্তি চাওক, এতিয়া
টিমটো ঘূৰি গৈছে আমাৰ ৰদত মানে মাজতে মন সেমেকি গৈছিল গাইছ তো ইয়াত 3টা গ'ল বঢ়িয়া মানে একদম কি কম আৰু চাব অষ্ট্ৰেলিয়া গো বেক अब स्पीड बिल्कुल सेम बल्लेबाज को हवा ने करके हर गेंद से पहले सोच के गेंदबाजी करते हैं जसप्रीत Zaruta! आपको भारी पड़ सकते हैं ज्यादा दौड़ पर है नहीं ये गेंद रुकना चाहिए रन की जो कीमत है ना बहुत ज्यादा है इस मैच में আৰু গাইছ সময়ত এই ভিডিঅ'টো আপলোড দিম নিদিমকৈ মই শেষ কৰিবলৈ লৈছোঁ যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই তো সেই ভিডিঅ'টো দিম বাট গমটো পাইছে আপোনালোকৰো মনবোৰ সেমেকা আৰু মোৰো চেম মন সেমেকা মানে খেলাটো সিমান বেষ্ট খেলা নাছিল প্ৰথম তাৰপিছত বাৰু ঠিকেই হ'ল কৰিলাক আপোনাৰ 240 ৰান কৰিলাক তাৰপাছত কি কৰিলাক বঢ়িয়াকৈ 3টা উইকেট লৈছে আপোনালোকে গম পাইছে তো ভাবিছিলোঁ কি জয় হ'ব তো হাৰি গ'ল বেয়াকৈ কি ক'ম আৰু উপায় নাই ভাগ্যৰ লিখন কিন্তু বেয়া লাগিছে এটাই মানে নিজৰ ঠাইত খেলা হৈ কিনে নিজে হাৰি গ'ল ক'ৰ অষ্ট্ৰেলিয়াৰ টীম আহি কিনে ইণ্ডিয়াত খেলা খেলাই লৈ গ'ল বেয়া লাগে সেইটোৱে তো কি ক'ব গাইছ উপায় নাই দিয়ক এটা টীম জয় হ'লেহে এটা টীম হাৰিব আৰু এটা টীম হাৰিলে এটা টীম জয় হ'ব তো সেই দৰকাৰ নিয়ম তো বাই বাই